এজনী ঢোঁৰাকাউৰী আছিল। সি আৰু ঢোঁৰাকাউৰী হৈ থাকিব নিবিচাৰে। অন্য ঢোঁৰাকাউৰীৰ লগত মিলি থাকিবও নিবিচাৰে। পৃথকভাৱে চলা ফুৰা কৰে। তাৰ ধাৰণা ঢোঁৰাকাউৰী দেখাত বেয়া। অথচ ময়ূৰ দেখিবলৈ কিমান ধুনীয়া। সকলোৱে ময়ূৰলৈ চাই থাকে। ময়ূৰে পেখন তুলি নাচে। ময়ূৰৰ ৰং বিৰঙৰ পাখি। ময়ূৰ দেখিবলৈ অপৰূপ। সেয়ে ঢোঁৰাকাউৰী ময়ূৰ হ'ব খোজে। এদিনাখন সেই ঢোঁৰাকাউৰীটোৱে ঘূৰি ফুৰোতে দেখা পালে মাটিত পৰি আছে এটা মৰা ময়ূৰ। ঢোঁৰাকাউৰীটোৱে সেই ময়ূৰজনীৰ ওচৰলৈ গ'ল। তাৰ পাছত এটি এটিকৈ ময়ূৰৰ পাখি টানি খুলি পেলালে। পাখিবোৰ ময়ূৰৰ গাত যেনেদৰে লাগি আছিল ঠিক সেইদৰে ঢোঁৰাকাউৰীজনীয়ে পাখিবোৰ নিজৰ গাত লগাবলৈ ধৰিলে। সি ভাবিবলৈ ধৰিলে, এতিয়া মই ময়ূৰ হৈ গলো। সকলোৱে মোক এতিয়া ময়ূৰ বুলি ভাবিব। ঢোঁৰাকাউৰী বুলি কোনোৱে চিনি নাপাব। সি ঠিক কৰিলে যে সি আৰু কেতিয়াও ঢোঁৰাকাউৰীৰ ওচৰলৈ নেযায়। ঢোঁৰাকাউৰীৰ দলত নেথাকে। তাক এতিয়া ময়ূৰৰ দৰে দেখা গৈছে। সেয়ে সি ময়ূৰৰ দলত গৈ হাজিৰ হ'ল। ময়ূৰবোৰে সহজেই বুজি পালে যে সি আচলতে এটা ময়ূৰ নহয়, চলনা কৰি ময়ূৰ সাজি আহিছে। এই বুলি ময়ূৰবোৰে তাক খুটিবলৈ ধৰিলে। ই আমাৰ বন্ধু নহয়, ই আমাৰ ফেচ লৈ আমাকে বিপদ ঘটাবলৈ আহিছে। ইয়াক খেদা খেদা। ময়ূৰবোৰে খুটিওৱাৰ ফলত ঢোঁৰাকাউৰীয়ে গাত লগাই লোৱা মৰা ময়ূৰৰ পাখিবোৰ খুলি যাবলৈ ধৰিলে। ঢোঁৰাকাউৰী আহত হ'ল। শেষত ময়ূৰৰ দল এৰি পলাই যাবলৈ সি বাধ্য হ'ল। ঢোঁৰাকাউৰী দলটোৱে দূৰৰ পৰাই সকলো প্ৰত্যক্ষ কৰি আছিল। সেই ঢোঁৰাকাউৰীটো বাকী ঢোঁৰাকাউৰী দলৰ কাষ পাওঁতে ঢোঁৰাকাউৰীবোৰৰ দলপতিয়ে কৈ উঠিল, যিয়ে এবাৰ দল এৰি গুচি গৈছে তাক পুনৰ দলত লোৱা নহ'ব। যি ঢোঁৰাকাউৰী হৈ থাকিব নোখোজে, লাজ পায়, চৰম পায়, তাক আৰু দলত ৰাখিব নোৱাৰো। তোমাৰ লগত আমাৰো কোনো সম্পৰ্ক নাই। তুমি যিহেতু এবাৰ দল এৰি গুচি গৈছা, তেনে অৱস্থাত আমাৰ দললৈ পুনৰ আহিব নোৱাৰিবা। এই বুলি ঢোঁৰাকাউৰীৰ দলটোৱে তাক অকলশৰীয়া কৰি এৰি উৰি গুচি গ'ল। ঢোঁৰাকাউৰীটোৱে অৱশেষত বুজি পালে যে কাৰোবাৰ দৰে বেশভূষা কৰি বা কাৰোবাৰ দৰে খোৱা বোৱা কৰিবলৈ গ'লে বা কাৰোবাৰ জীৱনৰ লগত নিজৰ জীৱন মিলাবলৈ গ'লে আমি ঠিক সেইজন বনি নাযাওঁ। সকলোতকৈ ডাঙৰ কথা এইটোৱেই যে আমি যি হয়, যি পাইছোঁ তাতেই সুখী থকা ভাল। কাৰণ পৃথিৱীৰ সকলো বস্তু বা প্ৰাণী নিজৰ নিজৰ গুণেৰে সৰ্বোত্তম।